मैं आपको तुरंत जमीन बाकी बरठा गई बढ़िया टका बेरे এখন আৱাসিক বিদ্যালয় ভৱন নিৰ্মাণ কৰিছিল তাৰো ইয়াতে শুভ উদ্বোধন হ'ল কিন্তু আটাইতকৈ ডাঙৰ কথা যে ভাৰত চৰকাৰৰ SJVN নামৰ যিটো পাৱাৰ কোম্পানী আছে তেওঁলোকৰ লগত অসম চৰকাৰে 1000 মেগাৱাট সোলাৰ পাৱাৰ সৌৰ শক্তি উৎপাদনৰ বাবে আমি এটা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছোঁ সেই বুজাবুজিৰ স্বাক্ষৰ অনুসৰি যোৱা কিছুদিন আগতে বিলাসীপাৰাত তেওঁলোকে 70 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ এটা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে আৰু আজি 300 কোটি টকা ব্যয়েৰে 50 মেগাৱাটৰ এটা সৌৰ শক্তি উৎপাদন কেন্দ্ৰ এটা আমাৰ শীতলমাৰী আৰম্ভ কৰিছে আৰু আমি এই কামৰ বাবে 468 বিঘা মাটি আমি আবণ্টন দিছোঁ অসম চৰকাৰৰ প্ৰচেষ্টা হৈছে যে আমি অসমত 3000 মেগাৱাট সৌৰ শক্তি উৎপাদন কৰিব লাগে আজি মোৰ মনত আগতে আমি 3000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ কাম হাতত ল'ব পাৰিম শীতলমাৰী আজি এই প্ৰকল্প সেই সংকল্পৰ প্ৰতি এটা বলিষ্ঠ খোজ মই ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ SJVNক ধন্যবাদ জনাইছোঁ অসমত আহি এই প্ৰকল্পৰ কাম হাতত লোৱা বা আমাৰ থাৰ্মেল আমি কৰিব নোৱাৰোঁ সৌৰ শক্তি যিহেতু সূৰ্য আছে সৌৰ শক্তিৰ সহায়ত আমি অন্ততঃ দিনৰ ভাগত বিদ্যুতত স্বাৱলম্বী হ'ব পাৰিম সেই প্ৰচেষ্টাত নতুন টেকনলজি আহিছে ষ্ট'ৰেজ কৰিব পাৰি সৌৰ শক্তি যদি ষ্ট'ৰেজৰ ব্যৱস্থা আমি হাতত ল'ব ইমান দূৰলৈকেতো লৈ যোৱাৰ কথা নাই এই যিখিনি পাৱাৰ উৎপাদন হ'ব আমি দাঁতিকাষৰীয়া অঞ্চলতে দিব পাৰিম গতিকে এভাগৰ বহুত জেগাত মাটি দাঁতি আছে ইয়াত আহি অতিৰিক্তভাৱে আছে তেওঁলোকৰ কথাটো এটা সুকীয়া লেণ্ডলেছ মানুহৰ কথাটো সুকীয়া কিন্তু বৰ্তমান কোনো কোৰ্টে আমাৰ এগেইনষ্টতো কোনো জাজমেণ্ট দিয়া নাই কৰিছোঁ বিল্ডিংটো কিন্তু স্কুলখনৰ ওপৰত আমি এটা সিদ্ধান্ত ল'ব লাগিব কি ধৰণে আমি স্কুলখন চলাওঁ ৰাজ্যত এনেকুৱা আমাৰ 12খন স্কুল ৰেডি হৈ আছে কিন্তু আৱাসিক বিদ্যালয় চলোৱা আমাৰ অভিজ্ঞতা নাই সেইকাৰণে আমি নবোদয় বিদ্যালয় ছ'চাইটিৰ লগত কথা পাতি আছোঁ যে আপোনালোকে স্কুলখন চলাওক যি পইচা লাগে আমি দিম হৈ উঠা নাই আলাপ আলোচনা इसका PPA हो चुका है आज इसका फाउंडेशन स्टोन ऑनरेबल CM साहब द्वारा किया गया और अब 1 से 1.25 साल के अंदर इस प्रोजेक्ट को कंप्लीट कर लिया जाएगा जिससे ग्रीन एनर्जी जो है इस स्टेट को जाएगी इस प्रोजेक्ट से 101 मिलियन यूनिट की एनर्जी साल में जाएगी जो कि 3 रुपये 92 पैसे के टैरिफ पर लोगों को दिया जाएगा और ये बाहर से जो एनर्जी स्टेट खरीद रहा है उससे काफ़ी चिप एनर्जी होगी जो कि लोकल में यहाँ एनर्जी का कॉस्ट या बिजली की कॉस्ट जो है कम होगी और लोगों को इससे फ़ायदा होगा प्लस আমি শিঙৰীবাসী বুলিয়ে নহয় সমগ্ৰ অসমৰ বাসিন্দাসকলে গৌৰৱ কৰা দিন আজি ইয়াত আমাৰ দুটা ডাঙৰ প্ৰজেক্ট এটা হৈছে সৌৰ শক্তি ইয়াত এটা প্ৰজেক্ট আঁচনি এটা ইয়াত আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আধাৰশিলা স্থাপন কৰে প্ৰায় 50 মেগাৱাটৰ ইয়াত বিদ্যুতৰ উৎপাদন হ'ব প্ৰায় 300 কোটি টকাৰ এইটো বাজেট আৰু এই অনুষ্ঠানটি এই প্ৰজেক্টটো তাৰ বিভাগীয় মুৰব্বীসকলো আহি পেলাই ইয়াতে সহযোগ দি আজি ইয়াত ডক্টৰ শৰ্মাদেৱে আনুষ্ঠানিকভাৱে ভূমি পূজন কৰি ভূমি পূজনৰ পিছত
শিলান্যাস কৰে। ভূমি পূজন অনুষ্ঠান তেখেতে বেছি সময় দিব পৰা নাই যদিও আনুষ্ঠানিকতাটো ৰক্ষা কৰি তেখেতে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি থৈ গৈছে। ভূমি পূজনৰ পিছত শিলান্যাস কৰি তেখেত গৈছে। আমাৰ লগতে আৰু এটা প্ৰজেক্ট আমাৰ আছে, আমাৰ আদৰ্শ বিদ্যালয় আপোনাৰ মডেল স্কুল এখনৰ ইয়াত শুভাৰম্ভ কৰি থৈ গৈছে। এই দুইটা ডাঙৰ প্ৰজেক্ট আমাৰ শিঙৰিবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ উপহাৰ। হয়, এতিয়া ইয়াতে আজি প্ৰজেক্ট উদ্বোধন হৈছে আজি 10 মাৰ্চ 2024 তাৰিখে। এইটো আমাৰ 50 মেগাৱাটৰ সৌৰ প্ৰজেক্ট হয়। ইয়াতে 50 মেগাৱাট শক্তি উৎপন্ন হ'ব। আমাৰ এতিয়া মই ডিপাৰ্টমেণ্ট হিচাপে আমাৰ ঢেকীয়াজুলিত এতিয়া টোটেল আমাৰ ৰিকুৱাৰমেণ্ট আছে প্ৰায় 20 মেগাৱাট। গতিকে ইয়াৰ পৰা আমাৰ আৰু শক্তি ৰাহি হ'ব। এই 50 মেগাৱাটটো সম্পূৰ্ণ হ'লে এই 50 মেগাৱাট লাইনটো ইয়াৰ পৰা যিটো চিৰাজুলি গ্ৰীড ছাব ষ্টেচন আছে তালৈকে নিয়া হ'ব। বাকী দিনৰ ভাগত যিখিনি আমাৰ পাৱাৰ লাগে সেইখিনি আমি সৌৰশক্তিৰ পৰাই পাম, আৰু যিখিনি ৰাহি শক্তি সেইখিনি আমি বেলেগ জিলালৈ প্ৰেৰণ কৰিব পাৰিম। গতিকে এই প্ৰজেক্টটো হ'লে এই জেগাখনৰ ভাল উন্নয়ন হ'ব, লগতে ইয়াতে বিভিন্ন ধৰণৰ কাম ওলাব, কিছু এমপ্লয়মেণ্টো হ'ব। গতিকে এইখিনি আৰু মোৰ ক'ব লগা।